নমস্কাৰ। লাষ্ট ভিডিঅ'টো যি আপলোড কৰিছিলোঁ কিছু সময় আগত, সেইটো ভিডিঅ'ত কৈছিলোঁ যে মই SSC জিডিৰ এইটো টপিক মই আৰু এৰিম, কাৰণ ইমান ট্ৰাই কৰাৰ পিছতো একো যদি মানে গালি খাব লাগে, এইটো এৰাই ভাল। সেই ভাবি মই ভিডিঅ'টো আপলোড কৰিলোঁ। বহুতে ছাপোৰ্ট কৰিছে, মোৰ অশেষ ধন্যবাদ। সেই ভিডিঅ'টোৰ পিছতে এইটো ভিডিঅ' এতিয়া শ্বুট কৰি আছোঁ ন, তাৰে এইটো ভিডিঅ' শ্বুট কৰাৰ আধা ঘণ্টা আগত আমাৰ অসমৰ ৰাজ্যপালৰ অফিচৰ পৰা ফোন আহিল। তেওঁ পৰহি লগ কৰিব মাতিছে, এপইণ্টমেণ্ট দিছে, ৰাতিপুৱা টাইম এটা দিছে। এতিয়া গভৰ্ণৰে কি এনেই দিলে নেকি? তেনেকুৱা নহয়। মোৰ লগৰজনে এদিন অফিচত গৈ প্ৰচেছটো সুধি আহিছিল আৰু তেওঁলোকে মেইল কৰিব দিছিল। তো সেই হিচাপত তেওঁলোকে আজি দুজনক আমাক এপইণ্টমেণ্ট দিছে পৰহিৰ। মোৰ বন্ধু এজন আছে গুৱাহাটীত, তেওঁ যাব আৰু মই যাম। আমি দুইজনে এপইণ্টমেণ্ট পাইছোঁ। আমি আধাৰ কাৰ্ড ডকুমেণ্ট আমাৰ মানে আইডেণ্টিটিবিলাক পঠাই দিলোঁ। এপইণ্টমেণ্টৰ লেটাৰ মানে অট'মেটিক আহি যাব মেইলত। তো ভাবি চাওক, এতিয়া মই গভৰ্ণৰ অফিচ মই এৰিম বুলি ভাবিছিলোঁ এই টপিকটো, কিসমতে আৰু মোক মানে মাতি নিলে, মানে এইটোত লাগি থাকা তুমি। একো নাই, মই এইবাৰ গভৰ্ণৰ অফিচ গৈ হ'লেও আমাৰ সমস্যাটো কম। গোটেই এভিডেণ্ট লৈ যাব দিছে, কি হৈছে কি হোৱা নাই লিখি লৈ যাব দিছে এপ্লিকেশ্যন টাইপত। আমি এই টপিকটো অমিত শ্বাহ ছাৰ পৰ্যন্ত পঠালোঁ। এতিয়া আমি গোলাপ চন্দ্ৰ কাটাৰিয়া, অসমৰ গভৰ্ণৰ, তেখেতক ছাৰক গৈ আমি এই বিষয়টো ক'ম, আমাৰ কি হৈ আছে। মইতো এৰিম বুলি ভাবিছিলোঁ, এতিয়া আৰু যুদ্ধ কৰিব লাগিব। একো নাই, কিন্তু ভাল লাগিছে যে আমাৰ CM-এ এপইণ্টমেণ্ট নিদিলে, দুবাৰ তিনিবাৰ যোৱাটো আৰু গভৰ্ণৰে এপইণ্টমেণ্ট দি দিলে, ভাবি চাওক। তো সেইকাৰণে পৰহি আকৌ যাম। ইয়াৰ বাহিৰে আৰু যদি কিবা কৰিব পাৰোঁ কমেণ্ট ডাউন কৰিব, মানে যি ষ্টেপ ল'ব লাগে চব ল'ম মই, পিছে মানে নাহোঁ পিছত। কিন্তু এটা কথা, মই আইন হাতত তুলিব নাযাওঁ, মাৰামাৰি কৰি মই জেলত নাযাওঁ দেই। এইটো মানে কাকো মই এইটো ৰিকমেণ্ড নকৰোঁ জেলক যোৱাটো, কাৰণ চবৰে ফিউচাৰ বৰবাদ হ'ব। কাৰণ মইতো নেক্সট SSC যদি দিম, যদি কেছ এটা লাগি থাকে কি হ'ব, চাকৰিয়ে নহ'ব ন। তো আইনীভাৱে যিমান আছে, য'ত হাত জোৰ কৰিব লাগে তাত গৈ কৰিম। বাট যাম। এতিয়া মই আমাৰ এপইণ্টমেণ্ট ফিক্স হ'ল, 100% ফিক্স। যিহেতু আমি ID-বিলাক পঠাই দিলোঁ, পৰহি গৈ কি হৈ যাম। এতিয়া আমাৰ কোৰ্টৰো আজি আমাৰ SSC নটিচ পঠোৱা হৈছে আৰু CRPF SSC মচন হিয়াৰিঙৰ প্ৰচেছটো আছে। তো চাওঁ কি হয়, কিন্তু মই যুঁজিম, সেইটো ক'ব পাৰোঁ। কিন্তু হাৰিম নে জিকিম আই ডণ্ট ন', মই এইটো ৰিস্ক ক'ব নোৱাৰোঁ। যদি হাৰোঁ গালি দিব, মাফ কৰিব আৰু, কাৰণ বহুতকে মই আশা দি আনো যে। কিন্তু শেষ মুহূৰ্তলৈ ট্ৰাই কৰিম ভেকেঞ্চিটো, মানে কিবা এটা বাহিৰাখিনি কৰিলোঁ। মই যে বহুতে ভেকেঞ্চিটো ষ্টপ নকৰিবি এনেকুৱা কৈছে, লক্ষ্য সেনেকুৱা একোৱে নাই। বাট যাৰ মেডিকেল অসমত নামিছে তেওঁলোকৰ চাকৰি হওক, কোনো প্ৰব্লেম নাই। বাট যিখিনি এনেই বেকাৰ হ'ল সেইখিনিতো আহিব নালাগে। তো সকলোৱে সহযোগ কৰিলে ভাল আৰু। বাকী আজিলৈ এইখিনিয়ে, ধন্যবাদ। জয় আই অসম।